আপুনি কেতিয়াবা ব্ৰহ্মাণ্ডখনক উশাহ লোৱা যেন অনুভৱ কৰিছেনে? প্ৰাচীন জ্ঞান পৰম্পৰাবোৰে বাস্তৱতাক এক স্থিৰ, নিৰ্দিষ্ট বস্তু হিচাপে নহয়, বৰঞ্চ এক গতিশীল, সজীৱ, সৃষ্টিশীল স্পন্দন হিচাপে বৰ্ণনা কৰে। এয়াই হ'ল সেই দিব্য স্পন্দন, যি সকলো অস্তিত্বৰ হৃদয়ত এক অবিৰাম কম্পন। ই এক স্থানৰ পৰা আন স্থানলৈ হোৱা গতি নহয়, বৰঞ্চ এক আভ্যন্তৰীণ আলোড়ন, এক আধ্যাত্মিক গতিশীলতা, যি সাৰ্বজনীন চেতনাৰে সাৰাংশ। এই মহাজাগতিক ছন্দই হৈছে সেই উৎস, যাৰ পৰা সকলো জগতৰ সৃষ্টি হয় আৰু য'ত সেইবোৰ বিলীন হয়। এই হৈছে সূক্ষ্ম, সদাব্যস্ত কাৰ্যকলাপ, যিয়ে প্ৰতিটো পৰমাণু, প্ৰতিটো চিন্তা, প্ৰতিটো তৰাক সজীৱ কৰি তোলে। যেতিয়া আমি আমাৰ মন শান্ত কৰোঁ আৰু আমাৰ সত্তাৰ গভীৰ স্তৰবোৰত ডুব যাওঁ, তেতিয়া আমি জীৱনৰ এই মৌলিক স্পন্দন অনুভৱ কৰিবলৈ আৰম্ভ কৰিব পাৰোঁ। এয়া হৈছে সেই শক্তি, যিয়ে সৃষ্টিক ইন্ধন যোগায়, বিশ্বৰ কোলাহলৰ তলৰ নীৰৱ গুণগুণনি। যদি সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডখন এখন যন্ত্ৰ নহয়, এক চিম্ফনী হয়, কি হ'ব? আৰু যদি আপুনি কেৱল এজন শ্ৰোতা নহয়, সেই মহান ৰচনাৰ ভিতৰত এক সুৰ হয়, যি সমগ্ৰৰ সৈতে নিখুঁত সামঞ্জস্যত কম্পন কৰি আছে, কি হ'ব? এয়াই হৈছে আমন্ত্ৰণ, নিজৰ হৃদয়ৰ ভিতৰত অস্তিত্বৰ স্পন্দন অনুভৱ কৰা আৰু ইয়াক সকলোৰে উৎস হিচাপে চিনাক্ত কৰা।